নমস্কাৰ সকলোকে আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি এই গোলাঘাটৰ ৰজাবাৰীলৈ যাম। তাত কিছু প্ৰাচীন কীৰ্তিচিহ্ন আছে, আমি সেইবিলাক আপোনালোকক দেখুৱাম। লগতে আপোনালোকে যদি তালৈ আহিব বিচাৰে আপোনালোকক পথৰ নিৰ্দেশনা মই সম্পূৰ্ণৰূপে দি দিম। ব'লক এতিয়া আমি তালৈ যাত্ৰা আৰম্ভ কৰোঁ। আমি আহি ইতিমধ্যে উপস্থিত হৈছোঁ সেই ৰজাবাৰীত। এয়াই ৰজাবাৰী। আমি আপোনালোকক দেখুৱাম এটি ৰজাবাৰীত কি বস্তু আচলতে আছে, গোটেই বস্তুখিনি দেখাম আজি। আমি আহকচোন এই গেটেদি সোমাই যাওঁ। হয়, আমি আহি ইতিমধ্যে উপস্থিত হৈছোঁহি। ইয়াত প্ৰথমতে আহি আমি এখন দেখিবলৈ পালোঁ যে সংৰক্ষিত কীৰ্তিচিহ্ন লিখা আছে। এই কীৰ্তিচিহ্ন প্ৰাচীন কীৰ্তিচিহ্ন তথা প্ৰত্নতাত্ত্বিক স্থান আৰু ধ্বংসাবশেষ অধিনিয়ম 1958 দফা 24 ৰাষ্ট্ৰীয় সম্পদ হিচাপে ঘোষণা কৰা হৈছে। ইয়াত যিখিনি সম্পদ আছে, যিখিনি শিলৰ স্তম্ভ আছে, সেইখিনি 1958 চনত ৰাষ্ট্ৰীয় সম্পদ হিচাপে ঘোষণা কৰা হৈছিল। তাৰ পিছতে আমি ইয়াত এটা দেখিবলৈ পালোঁ, এখন ফলক আছে। আপোনালোকেও দেখিব আহিলে ইয়াত ফলক এখন আছে, কিন্তু ফলকখনত কিছুমান কথা লিখা আছে। অসমীয়াত লিখা আছে, হিন্দীতো লিখা আছে, ইংৰাজীতো লিখা আছে, কিন্তু কথাখিনি স্পষ্ট নহয়। গতিকে কথাখিনি আমি পঢ়িব পৰা নাই। গতিকে ইয়ালৈ যদি আপুনি আহে তেতিয়া এই কথাখিনি পঢ়িব নোৱাৰিব, আমিও পঢ়িব পৰা নাই। গতিকে আমি বিভাগীয় কৰ্তৃপক্ষসকলক এইটো এটা অনুৰোধ জনাইছোঁ যে যাতে ইয়াত যিখিনি কথা লিখিছে কথাখিনি পুনৰ ধুনীয়াকৈ লিখিবলৈ চেষ্টা কৰে। তেওঁলোকে ধুনীয়াকৈ লিখে। ধুনীয়াকৈ লিখিলে যিসকলে ইয়ালৈ চাবলৈ আহে তেওঁলোকে কাৰণে যথেষ্ট সুবিধা হ'ব। এতিয়া আমি চাওঁগৈ, ব'লক যে ইয়াত কি শিলাস্তম্ভ আছে। শাৰী শাৰী শিলাস্তম্ভ কৰি আমি কিছু আঁতৰত দেখিবলৈ পাইছোঁ। ধুনীয়াকৈ ফুলবিলাক ফুলি আছে, ভাল লাগিছে, পৰিৱেশটো যথেষ্ট ভাল লাগিছে। আমি সেই শিলাস্তম্ভবিলাক চাবলৈ যাওঁ, আহক। ইয়াতে আমি দেখিবলৈ পাইছোঁ যে ইয়াত এখন খুব ধুনীয়াকৈ এটা ফুল দেখিছোঁ। ইয়াত পদুম ফুলে হ'ব, এইটো পদুম ফুল আঁকি থোৱা আছে। আৰু ইয়াত কিছুমান চিহ্নিত আছে, হাতীৰ ছবি আছে। আমি হাতীৰ ছবি দেখুৱাম। হাতীৰ ছবি এটা আছিলে, দেখুৱাব।
ইয়াতে আমি দেখিবলৈ পালোঁ যে বিভিন্ন ধৰণৰ জীৱ জন্তুৰ কিছুমান ছবি অংকিত কৰা আছে, কিছুমান ফুলৰ ছবি অংকিত কৰা আছে, কিছুমান চৰাই ছবি অংকিত কৰা আছে। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে যে চৰাই ছবি অঁকা আছে আৰু কিছুমান ফুলৰ ছবি অঁকি থোৱা আছে আচলতে। কিন্তু ইয়াতে কোনোবাই বৰ বেয়াকৈ চূণ সানিলে, এইটো আচলতে কৰিব নালাগে। চূণ সানিছে, কোনে কি কৰিছে নাজানো। ইয়াত সংৰক্ষণৰ কিন্তু বিশেষ ব্যৱস্থা আমি দেখা নাই। সংৰক্ষণ হয়তো ইয়াত যি বিভাগীয় কৰ্তৃপক্ষই ইয়াৰ এটা ব্যৱস্থা ল'ব লাগে। আৰু এইবিলাক অংশবিলাক ভাগি গৈছে, আমি দেখিলে কৈছোঁ যে এই অংশবিলাক ভাগি গৈছে। গতিকে ভাগি যোৱা অংশবিলাকৰ মেৰামতি কৰিবও লাগে। লগতে ইয়ালৈ বহুতেই নাজানে যে ইয়াত এনেকুৱা কিছুমান কীৰ্তিচিহ্ন আছে, প্ৰাচীন কীৰ্তিচিহ্ন। আনকি আমিও জনা নাছিলোঁ, আমি জানিলোঁ। লগতে জানি আমি আজি ইয়ালৈ উপভোগ কৰিবলৈ আহিলোঁ। ইয়াতে কিছুমান এইটো এটা হাতীৰ চিহ্নিত চিত্ৰ এটা ইয়াত ধুনীয়াকৈ দেখুৱাইছে, হাতী। ইয়াতে ফুল আছে কিছুমান। আৰু ইয়াত আমি এটা কথা লক্ষ্য কৰিছোঁ যে কিবা কিবি কোনোবাই শিলেৰে কিবা অংকিত কৰি ৰাখিছে। আচলতে এইবোৰ কৰিব নালাগে প্ৰকৃততে। গতিকে সেইবাবে আমি বিভাগীয় কৰ্তৃপক্ষসকলে, যিসকল ইয়াৰ বিভাগীয় কৰ্তৃপক্ষ আছে, তেওঁলোকে ইয়াৰ প্ৰতি এটা গুৰুত্ব দিলে যথেষ্ট ভাল হ'ব বুলি আমি ভাবোঁ। ইয়াতে আমি দেখিছোঁ ইয়াত দুটা হাতী, এটা ধুনীয়াকৈ দুটা হাতীৰ ছবি দেখিবলৈ পাইছোঁ। তাৰপিছত এয়া মৌৰা চৰাই দুজনী ধুনীয়াকৈ ইয়াত অংকিত কৰি থোৱা আছে। আৰু কিছুমান এইবিলাক সৰু সৰু চৰাই কিছুমান অংকিত কৰি থোৱা আছে। এইবিলাক সৰু সৰু চৰাই একদম ধুনীয়া লাগিছে, দেখি ভাল লাগিছে বস্তুটো। ইয়াতে ধুনীয়াকৈ আচলতে বহিবৰ কাৰণে আসনৰ ব্যৱস্থাও আছে। আপুনি কিছু সময় ইয়াতে আহি জিৰণিও ল'ব পাৰিব। ইয়াতে ধুনীয়াকৈ এইফালে এখন আছে আৰু ইটো পাৰতো এখন আছে। আমি ইয়াতে আপুনি আহি অকণমান জিৰণিও লৈছোঁ। আপোনালোকে আহিব যদি পাৰে, যদি চাবলৈ আহে ইয়াতে আহিব, চাব। আৰু মোক কমেণ্ট কৰিব যদি কোন ঠাইত আছে, মই জনাই দিম ধুনীয়াকৈ জেগাটো, প্লেচটো কেনেকুৱা জেগাত আছে। একেবাৰে ৰাস্তাৰ কাষতে আছে, মেইন ৰোডৰ কাষতে। ইয়াতে ধুনীয়াকৈ গছ আছে আৰু ইয়াত খুব ধুনীয়া বতাহ মাৰি থাকে, বিভিন্ন গছ গছনিও আছে। আৰু জেগাডোখৰ বৰ বিশেষ নহয়, আমি ভিডিঅ'ৰ যোগেদি দেখুৱাইছোঁ আপোনালোকক। জেগাডোখৰ কম জেগা যদিও, কিন্তু পৰিৱেশটো যথেষ্ট ভাল। আজি আমি আহিলোঁ ৰাজাবাৰীলৈ, গোলাঘাটৰ ৰাজাবাৰীলৈ আহিলোঁ। আৰু ইয়াতে আপোনালোকক দেখুৱালোঁ যে ইয়াত কি কি ৰজা দিনে কি কি চিহ্নিত বস্তু আছে, কীৰ্তিচিহ্ন আছে, আপোনালোকক দেখুৱালোঁ। আপোনালোকেও আহক, গোলাঘাটৰ পৰা জামুগুৰি হৈ আপুনি আহিব পাৰিব। জামুগুৰি হৈ প্ৰায় 12 কিলোমিটাৰমান আহিলে আপোনালোকে এই ৰজাবাৰী স্থানটো পাবহি, কাছমাৰী পাবগৈ নালাগে। আৰু আমি আপোনালোকক দেখুৱালোঁ। আপোনালোকে যদি নিজেও ইচ্ছা প্ৰকাশ কৰিছে তেনেহ'লে আহক ইয়ালৈ, চাই যাওক কি আছে ইয়াত। আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ, বাই বাই।